মই বিমলা গগৈ গোহাঁই আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। মই আহমেদাবাদত থাকি আপোনালোকৰ মাজলৈ বহু বিহুনাম বিয়ানামো পঠাইছোঁ। এইবাৰ কিন্তু মই আহমেদাবাদৰ পৰা যাবলৈ ওলাইছোঁ। 3 তাৰিখে মই অসমলৈ গুচি যাম। সেয়েহে মই আপোনালোকৰ মাজলৈ আকৌ পুৰণা বিহুনাম এষাৰ মনত পৰিছে, আগবঢ়াই দিওঁ বুলি ভাবিছোঁ। সেই বিহুনামষাৰ হৈছে কি, মোৰ যিজন ঢুলীয়া আছিলে স্বৰ্গীয় প্ৰদীপ গগৈ গোৱা। প্ৰদীপ গগৈ এতিয়া মৃত্যু হ'ল। মোৰ নিজৰ বৰদেউতাৰ ল'ৰা আছিলে আৰু তাকে মই ঢোল শিকাই পেলাই অসমৰ বিহু তলিয়ে তলিয়ে তাত লৈ ফুৰিছিলোঁ। আৰু সি এই ঢোলৰ লগতে ঢোলৰ চাপৰ লগত নামৰ লগত নতুন নতুন চাপবিলাকো মই তাক মুখেৰে উলিয়াই উলিয়াই দিছিলোঁ। আৰু সেইধৰণে সি এজন পাকৈত ঢুলীয়া হৈ পৰিছিলে। আৰু সি গোৱা এষাৰ বিহুনাম মোৰ আজি মনত পৰিছে। আপোনালোকৰ আগত তাকে গাই শুনোৱাই মই আহমেদাবাদৰ পৰা গুচি যাম। আপোনালোকক আকৌ অসমত লগ পাই আকৌ গাম। এতিয়া সেই বিহুনামষাৰ আৰম্ভ কৰিব লৈছোঁ। আকাশত ডাৱৰ নাই, মদাৰ ফুলৰ আদৰ নাই। আকাশত ডাৱৰ নাই, মদাৰ ফুলৰ আদৰ নাই। মই হ'লো মদাৰ ফুল, বিহুতে বিয়াকুল, নাচনী বাহিৰে ঐ যেন মৰমৰ কোনো নাই, ঐ যেন মৰমৰ কোনো নাই। চতে গৈয়ে গৈয়ে আকাশত ডাৱৰ নাই, বহাগে পালেহি আকাশত ডাৱৰ নাই। ফুলিলে ভেভেলি লতাও নাচনী, আকাশত ডাৱৰ নাই, মদাৰ ফুলৰ আদৰ নাই। মই হ'লো মদাৰ ফুল, বিহুতে বিয়াকুল, নাচনী বাহিৰে ঐ যেন জীৱনত কোনো নাই, ঐ যেন জীৱনত কোনো নাই। এইষাৰ প্ৰদীপ গগৈ স্বৰ্গীয় মোৰ ককাইদেউ হয়, তেওঁ গাইছিলে আৰু নাচনী ধেৰ নচুৱাইছিলোঁ। আৰু এষাৰ তেওঁ নাচনী নচুৱাওঁতে গাইছিলে পুৰণা বিহু, যিখন নেকি আমাৰ পিতাহঁতেও গাইছিলে। এজনী কাঘৰৰ নাচনী, নাম তাহাই নেজানো, ডালিমী নে কামিনী। এজনী কাঘৰৰ নাচনী, নাম তাই নেজানো, ডালিমী নে কামিনী। ভাত খাই পানী খাই কচালি কচালি, নেখাবনো কেলৈ গাভৰু ছোৱালী। ভাত খাই পানী খাই কচালি কচালি, নেখাবনো কেলৈ গাভৰু ছোৱালী। হাতত আছে খাৰু দেখিবলৈ বাৰু, ডিঙিত আছে মণি গোটেইজনী শুৱনি। হাতত আছে খাৰু দেখিবলৈ বাৰু, ডিঙিত আছে মণি গোটেইজনী শুৱনি। আইহঁত ননচুৱাই কেনেকৈ, ননচুৱাই কেনেকৈ থাকোঁ। আকৌ মই আপোনালোকক লগ পাম অসমলৈ গৈ। এতিয়া আপোনালোকলৈ মই এইখিনি আগবঢ়াইছোঁ। আৰু ইয়াতে মই আকৌ এটা ক'ব বিচাৰিছোঁ, মই এতিয়া লকডাউন অৱস্থাত থাকিমগৈ, ঘৰতে কোৱাৰেণ্টাইনত থাকিম। সেই সময়ত মই আপোনালোকলৈ বিভিন্ন ধৰণৰ নতুন নতুন চিন্তাৰে কি পাওঁ আপোনালোকলৈ আগবঢ়াই থাকিম। আপোনালোকে চাই থাকিব, মোৰ ইউটিউব চেনেলত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ লগত সদায়ে আছোঁ, আপোনালোকৰ মাজতে মই সজীৱ হৈ থাকিম বুলি আশা ৰাখি আজিলৈ সামৰণি মাৰিছোঁ। নমস্কাৰ।